কেৱল আপোনাৰ নিখংগতাই আপোনাক মানুহ কৰি তুলিব পাৰে, কিন্তু ভিৰটোৱে আপোনাক ভেড়া কৰি তুলিব পাৰে। যিটোৱে আপোনাৰ মাজত ঘৃণা সৃষ্টি কৰে, সেয়া চিন্তা হওক, কৰ্ম হওক বা মানুহে হওক, তাক পৰিত্যাগ কৰক। যিজন ব্যক্তি কমতে সুখী, তেওঁ আটাইতকৈ সুখেৰে জীয়াই থাকে। ইচ্ছা থাকিলেও যদি জীৱন গুচি যায়, তেন্তে সেয়া মৃত্যু, আৰু জীৱন থকাৰ সময়ত যদি কামনা গুচি যায়, তেন্তে সেয়া হ'ল মুক্তি। কাৰোবাক সহায় কৰি থাকোঁতে তেওঁৰ মুখলৈ নাচাব, হয়তো তেওঁৰ নিৰাশ চকুৱে আপোনাৰ ভিতৰত অহং ভাৱৰ সৃষ্টি কৰিব পাৰে। খঙত চিঞৰিবলৈ শক্তিৰ প্ৰয়োজন নহয়, কিন্তু খঙত মনে মনে থাকিবলৈ বহুত শক্তিৰ প্ৰয়োজন। অনুশোচনাই অতীতক সলনি কৰিব নোৱাৰে, আৰু চিন্তাই ভৱিষ্যতৰ উন্নতি সাধন কৰিব নোৱাৰে। গতিকে বৰ্তমান উপভোগ কৰাটোৱে হৈছে জীৱনৰ প্ৰকৃত সুখ। আপোনাৰ সুখ এইটোৰ ওপৰত নিৰ্ভৰ নকৰে যে আপোনাৰ ওচৰত কি আছে, আপোনাৰ সুখ নিৰ্ভৰ কৰে আপুনি কি ভাবে তাৰ ওপৰত।